নমস্কাৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ৰঙৰ বৈশিষ্ট্য আৰু ৰঙে কেনেকৈ আপোনালোকৰ মন, সম্পৰ্ক আৰু শৰীৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কেনেকৈ সঠিক ৰং সঠিক স্থানত প্ৰয়োগ কৰি আপোনালোকে নিজৰ ইচ্ছাশক্তিক জাগ্ৰত কৰি ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰথমতে মই এটা ঘৰৰ নক্সা বনাইছোঁ আৰু ইফালে উত্তৰ, ওপৰৰ ফালে উত্তৰ, তলৰ ফালে দক্ষিণ আৰু ইফালে পূব আৰু ইফালে পশ্চিম। আৰু এই ঘৰৰ পঞ্চমহাভূতৰ সমতাৰ কাৰণে উত্তৰ দিশত পাতল সেউজীয়া ৰঙৰ ব্যৱহাৰ কৰিলে আটাইতকৈ ভাল, বা যিকোনো লাইট কালাৰ উত্তৰ দিশে যদি ব্যৱহাৰ কৰা যায়। আৰু আটাইতকৈ ভাল হৈছে পাতল সেউজীয়া কালাৰ যদি ইয়াতে ব্যৱহাৰ কৰা যায়, তেনেহ'লে প্ৰেজেন্স অফ মাইণ্ড বাঢ়ে আৰু ফিনান্সিয়েল ডেভেলপমেণ্ট হয়। ফিনান্সিয়েল আৰ্নিংছৰ ক্ষেত্ৰত এটা ডেভেলপমেণ্ট হয়, ফিনান্সিয়েল ছাইডটো ইম্প্ৰুভ হয় আৰু ফ'কাছ নিজৰ এইম, নিজৰ লক্ষ্যৰ প্ৰতি ফ'কাছটো বাঢ়ে আৰু লগতে পজিটিভিটি এটা আহে, ক্লিয়াৰ মাইণ্ড হয়, পজিটিভিটি আহে। আৰু যদি এই লাইট গ্ৰীণ কালাৰটো য'ত দিব নালাগে, যেনেকুৱা কিছুমান ছাইড আছে, যেনেকৈ পশ্চিম দিশত বা দক্ষিণ দিশত বা দক্ষিণ পশ্চিম দিশত যদি পাতল সেউজীয়া কালাৰ দিয়া হয়, তেনেহ'লে দেখা যায় যে কথকু স্বভাৱটো বাঢ়ে আৰু দেখা যায় যে অভাৰ ইটিং বা ড্ৰিংকিং তেনেকুৱা হেবিট আহাৰ যোগ দেখা যায়। দ্বিতীয়তে, যদি আমি কমলা ৰং ব্যৱহাৰ কৰোঁ পূব দিশে বা বগা ৰং ব্যৱহাৰ কৰোঁ পূব দিশে, তেনেহ'লে দেখা যায় যে আমাৰ ছ'চিয়েল কানেকশ্যনছবোৰ ভাল হয়, ছ'চিয়েল ষ্টেটাছটো ভাল হয় আৰু আমাৰ জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়ে, ছিৰিয়াছনেছ আহে আৰু আমাৰ ভিতৰত এটা ক্ৰিয়েটিভিটি গ্ৰ' হয়। আৰু এই কমলা ৰংটো যদি আমি দক্ষিণ দিশে বা পশ্চিম দিশে বা আমি যদি দক্ষিণ পশ্চিম কোণত যদি ব্যৱহাৰ কৰা যায়, তেনেহ'লে দেখা যায় যে আলস্য প্ৰকৃতি আহে। এই ঘৰত থকা ব্যক্তিসকলৰ লেজিনেছ এটা আহি যায়। এতিয়া আমাৰ পূব দিশ আৰু উত্তৰ দিশ, এই দুটা দিশৰ যিটো য'ত মিট হয়, উত্তৰ পূব, নৰ্থ ইষ্ট কৰ্ণাৰ, বা আমাৰ জ্যোতিষৰ বা বাস্তুমতে ঈশান কোণ কোৱা হয়, সেই কোণত আটাইতকৈ ভাল হৈছে পাতল হালধীয়া ৰং ব্যৱহাৰ কৰা। আৰু তাৰ উপৰিও আমি পাতল সেউজীয়া কালাৰ বা পাতল ব্লু কালাৰ, লাইট ব্লু কালাৰ, লাইট গ্ৰীণ কালাৰ আৰু বেষ্ট হৈছে লাইট য়েল্ল' কালাৰ। আৰু আমি যদি ইফালে এই ৰংবিলাক ব্যৱহাৰ কৰোঁ, তেনেহ'লে দেখা যায় যে জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়ে, একাগ্ৰতা বাঢ়ে আৰু আমাৰ ৰিলিজিয়াছ ইনক্লিনেশ্যন এটা হয় আৰু আমাৰ মানসিক বিকাশ হয়। আৰু যদি এই ৰংটো আমি যদি অন্য দিশত ব্যৱহাৰ কৰোঁ, দক্ষিণ দিশে বা আমি যদি পশ্চিম দিশে ব্যৱহাৰ কৰা যায় লাইট য়েল্ল' কালাৰ, তেনেহ'লে দেখা যায় যে আমাৰ নাৰ্ভাছনেছ আহে, জেদী স্বভাৱ হয় আৰু ডিচিশ্যন লোৱাত আমাৰ প্ৰব্লেম হয় আৰু এটা প্ৰাউডনেছ এটা আহি পৰে আৰু আমাৰ ইচ্ছাশক্তি কমি যায়। এতিয়া আমি আহোঁ ঘৰৰ দক্ষিণ দিশলৈ। আপোনাৰ ঘৰৰ দক্ষিণ দিশত যদি আপুনি ৰঙা বা গুলপীয়া ৰঙৰ ব্যৱহাৰ কৰে, তেনেহ'লে ঘৰৰ এটমছফিয়াৰটো লাইভলি আৰু ফ্ৰেছ হ'ব। ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ ইচ্ছাশক্তি প্ৰবল হ'ব, উৎসাহ আৰু সাহস বাঢ়িব। আৰু যদি আপুনি এই ৰঙা ৰঙৰ ব্যৱহাৰ আপুনি পশ্চিম, উত্তৰ বা পূব দিশে কৰে, বা এই গুলপীয়া ৰঙৰ ব্যৱহাৰ যদি পশ্চিম বা উত্তৰ দিশে কৰে, তেনেহ'লে শ্বৰ্ট টেম্পাৰ হ'ব পাৰে ফেমিলি মেম্বাৰ্ছবোৰ, এগ্ৰেছিভ নেচাৰ আহিব পাৰে, আৱেগিক হ'ব পাৰে, এনেকুৱা নেগেটিভ কিছুমান প্ৰভাৱো এই ৰঙা ৰঙৰ পৰা হ'ব পাৰে। আৰু যদি ৰঙা ৰঙৰ ব্যৱহাৰ যদি ঘৰৰ ভিতৰত বেছি ইউটিলাইজ হয়, বেছি ইউজ হয়, বা গুলপীয়া ৰঙৰ ব্যৱহাৰ যদি বেছি হয়, তেনেহ'লেও এগ্ৰেছিভ নেচাৰ আহিব পাৰে। তাৰ কাৰণে ৰঙা বা গুলপীয়া ৰঙৰ ব্যৱহাৰ লিমিটেড কৰিব লাগে আৰু দক্ষিণ দিশতে কৰিব লাগে। এতিয়া আমি আহোঁ দক্ষিণ পূব কোণত বা ছাউথ ইষ্ট কৰ্ণাৰ, যাক বাস্তুমতে অগ্নিকোণ কোৱা হয়। এই কোণত যদি আমি চিলভাৰ কালাৰৰ ব্যৱহাৰ কৰোঁ বা বগা ৰঙৰ ব্যৱহাৰ কৰোঁ বা পাতল গুলপীয়া ৰঙৰ ব্যৱহাৰ কৰোঁ, তেনেহ'লে দেখা যায় যে শান্তিৰ অনুভূতি হয়, পৰোপকাৰী স্বভাৱ হয় আৰু উদাৰ প্ৰকৃতি হয়। আৰু যদি এই কোণত যদি আমি অন্য কোনো ৰং ব্যৱহাৰ কৰোঁ বা
আমি যদি সিলভাৰ কালাৰটো অন্য কোনো স্থানত ব্যৱহাৰ কৰোঁ তেনেহ'লে দেখা যায় যে অন্য ব্যক্তিয়ে আপোনাৰ পৰা স্বাৰ্থ আদায় কৰিব পাৰে বা আপোনাৰ উন্নতিৰ পথত বাধা আহিব পাৰে। এতিয়া আমি যাওঁ পশ্চিম দিশলৈ। পশ্চিম দিশত যদি আপুনি নীলা ৰঙৰ লাইট শেডছবিলাক ইউজ কৰে তেনেহ'লে কঠোৰ পৰিশ্ৰম কৰিব পাৰিব, আপোনাৰ নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পাব আৰু পাৰিবাৰিক বুজাবুজি ভাল হ'ব, মানসিক শান্তি লাভ কৰিব আৰু শাৰীৰিক সুস্থতা লাভ কৰিব। আৰু যদি এই নীলা ৰং আপুনি যদি দক্ষিণ দিশে বা যদি আপুনি উত্তৰ দিশে যদি ব্যৱহাৰ কৰে তেনেহ'লে ডিপ্ৰেশ্যন আহিব পাৰে, লোনলিনেছ ফিল কৰিব পাৰে, বা আপুনি যদি দক্ষিণ দিশত যদি আপুনি ব্লু কালাৰটো বেছি ব্যৱহাৰ কৰে বা দক্ষিণ পূবত যদি ব্লু কালাৰটো বেছি ব্যৱহাৰ কৰে তেনেহ'লে কাফ, কোল্ড বা যদি আপোনাৰ এনেকুৱা যদি কোনো ঠাণ্ডা লগা যদি কোনো বেমাৰ আছে বা এজমেটিক কোনো প্ৰব্লেম আছে তেনেহ'লে সেই বেমাৰবিলাক বাঢ়িবও পাৰে। আৰু আপোনাৰ যদি কৰ্মস্থানত আপুনি যদি ব্লু কালাৰ ইউজ কৰে তেনেহ'লে কৰ্মৰ আউটপুট কমি যাব, আপোনাৰ যে আৰ্নিংছটো কমি যাব পাৰে। নৰ্থ ৱেষ্ট কৰ্ণাৰত বা উত্তৰ পশ্চিম কোণত, যাক বাস্তুমতে বায়ু কোণো কোৱা হয়, এই কোণত যদি আমি ক্ৰীম কালাৰৰ ব্যৱহাৰ কৰোঁ বা বগা কালাৰৰ ব্যৱহাৰ কৰা হয় তেনেহ'লে দেখা যায় যে ব্যক্তিজনৰ শান্তিৰ অনুভূতি হয়, ব্যক্তিজন পৰোপকাৰী হয়, ভদ্ৰ হয়, দয়াবান হয় আৰু উদাৰতা আহে ব্যক্তিজনৰ ভিতৰত। আৰু যদি তেখেত যদি পঢ়া শুনা কৰিব বিচাৰিছে বা কেৰিয়াৰ বনাব বিচাৰিছে জন্মস্থানৰ পৰা দূৰত বা ফৰেইন প্লেচত যদি গৈ নিজৰ কেৰিয়াৰ এষ্টাব্লিছ কৰিব বিচাৰিছে বা পঢ়া শুনা কৰিব বিচাৰিছে তেনেহ'লে সফল হয়। আৰু যদি এই ক্ৰীম কালাৰ যদি আমি দক্ষিণ পশ্চিম কোণত বা আমি যদি দক্ষিণ কোণত যদি আমি ব্যৱহাৰ কৰোঁ বা এই ক্ৰীম কালাৰ যদি খুব বেছি ব্যৱহাৰ হয় তেনেহ'লে দেখা যায় যে ত্যাগ মনোভাৱ আহে, উন্নতিৰ পথত বাধা হয়। আহোঁ সাউথ ৱেষ্ট কৰ্ণাৰত বা দক্ষিণ পশ্চিম কোণ, যাক বাস্তুমতে নৈৰিত কোণো কোৱা হয়। এই ছাইডত যদি আমি নীলা বা সেউজীয়াৰ মিডিয়াম বা ডাৰ্ক শেডছ দিওঁ বা যদি আমি লাইট ব্ৰাউন শেডছ দিওঁ তেনেহ'লে দেখা যায় যে পাৰিবাৰিক বুজাবুজিটো ভাল হয়, মানসিক শান্তি আহে আৰু শাৰীৰিক সুস্থতা লাভ হয়। আৰু যাৰ বডি পেইন থাকে তেওঁ যদি এই কৰ্ণাৰ যদি থাকে, এই কৰ্ণাৰৰ যিটো ৰুম থাকে তাত কোঠাত যদি থাকে তেনেহ'লে দেখা যায় যে বডি পেইন কমে আৰু দেখা যায় যে এই পৰিবাৰত এটা অলৰাউণ্ড ছাকচেছ আহে। আৰু যদি এই কৰ্ণাৰৰ ৰুমটোত যদি লাইট শেডছ দিয়া থাকে, য়েল্লো দিয়া থাকে বা অন্য কোনো যদি লাইট শেডছবিলাক যদি ইউজ হয় তেনেহ'লে দেখা যায় যে পাৰিবাৰিক বুজাবুজিত অলপ ডিষ্টাৰবেঞ্চ আহে, অশান্তি আহে আৰু অলৰাউণ্ড ছাকচেছত বাধা আহে। ৰঙৰ বিষয়ে আৰু কিছুমান মন কৰিবলগীয়া কথা হৈছে যে আমি হাই ইণ্টেনচিটি কালাৰ যেনে ডিপ ৰেড, ডিপ য়েল্লো বা ডিপ অৰেঞ্জ এইবিলাক আমি মিনিমাম ইউজ কৰিব লাগে আৰু ডাৰ্ক ব্ৰাউন আৰু ব্লেক আমি এভইড কৰিব লাগে। আৰু আমি ল' ইণ্টেনচিটি কালাৰ যেনে যিকোনো কালাৰৰ লাইট শেডছ বা হোৱাইট কালাৰ আমি বেছি ইউজ কৰিব লাগে। হোৱাইট কালাৰ আমি চিলিঙত যিকোনো ডিৰেকশ্যনত দিব পাৰোঁ বা আমি কিটচেন আৰু বাথৰুমতো দিব পাৰোঁ। আৰু আমি যদি লাক্সাৰী আৰু ছেল্ফ ৰেচপেক্ট পাব বিচাৰোঁ তেনেহ'লে পাৰ্পল কালাৰটো ইউজ কৰিব পাৰোঁ। আৰু যদি আমি পিচ অফ মাইণ্ড, ছেটিছফেকশ্যন, ডিচাইচিভ নেচাৰ এইবোৰ পাব বিচাৰোঁ তেনেহ'লে ভায়লেট কালাৰটো ইউজ কৰিব পাৰোঁ। ৰং ভাল পাওঁ আৰু ব্যৱহাৰ কৰোঁ তাৰ পৰা আমাৰ জীৱনত এটা প্ৰভাৱ সৃষ্টি হয় আৰু সঠিকভাৱে আমি ৰঙৰ ব্যৱহাৰ কৰি আমাৰ জীৱনত সুখ, সমৃদ্ধি, শান্তি আৰু সফলতা আটাইবোৰ অৰ্জন কৰিব পাৰোঁ।